বন্ধুসকল আজি 14 সেপ্টেম্বৰ 2019 আৰু আজি এনআৰসিৰ ফাইনেল লিষ্ট ঘোষণা কৰা হ'ল আৰু এই এনআৰসিৰ ফাইনেল লিষ্টত আপোনাৰ নাম আছে নে নাই চাবৰ বাবে মই এই ভিডিঅ'টোত আপোনালোকক জনাম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব প্ৰথমে আপুনি এটা গুগল বাৰলৈ যাব আৰু তাত গৈ আপুনি টাইপ কৰিব www.nrcassam.nic.in টাইপ কৰাৰ পাছত আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত ঠিক আপুনি দেখা পাব এনেকুৱা এখন পেজ আৰু তাৰ প্ৰথম লিংকটো যেটো www.nrcassam.nic.in তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত দেখা পাব এনেকুৱা এখন পেজ আৰু এইখন পেজত যেটো ক্লিক হিয়াৰ আছে তাত ক্লিক কৰি দিব আৰু তাৰ পিছত দেখা পাব আপুনি এনেকুৱা এখন পেজ যেটো পেজত লিখা থাকিব এন্টাৰ ইওৰ ARN আপুনি ARN নাম্বাৰটো বহুৱাই দিব ARN নাম্বাৰ হেতু যেটো আপুনি এনআৰসি জমা দিওতে যিখন আপোনাক ড্ৰাফট কপি দিয়া হৈছিল ড্ৰাফট কপিখনৰ ওপৰত 21টা সংখ্যা এটা নাম্বাৰ আছে সেই নাম্বাৰটো ARN নাম্বাৰ ARN নাম্বাৰ টাইপ কৰাৰ ঠিক পিছত তলত দেখা পাব এন্টাৰ ক্যাপচা আপুনি ক্যাপচা কোডটো বহুৱাই দিব প্ৰত্যেকৰে ক্যাপচা কোডটো বেলেগ বেলেগ ধৰণে হয় মোৰ ইয়াত আছে HIPBJL আপোনাৰ যেনদৰে আছে ঠিক তেনেদৰে বহুৱাই দিব কেপিটেল থাকিলে কেপিটেল বহাব আৰু স্মল থাকিলে স্মল বহুৱাই দিব আপুনি ক্যাপচা কোডটো বহুৱাৰ পাছত তলত যেটো সাৰ্চ অপচন আছে সেই সাৰ্চ অপচনটোত ক্লিক কৰি দিব সাৰ্চ অপচনটোত ক্লিক কৰাৰ ঠিক পিছত দেখিবলৈ পাব আপুনি এনেকুৱা এখন পেজ আৰু ইয়াত আহিব আপোনাৰ নিজৰ নাম আৰু সাইডত ষ্টেটাসটো আহিব একসেপ্ট বুলি আৰু এইখনে হ'ল আপোনাৰ ফাইনেল এনআৰসি গতিকে বন্ধুসকল আপোনালোকৰ যদি কিবা অসুবিধা হয় তেন্তে কমেন্ট কৰি জনাব আৰু ইয়াৰ পৰা যদি কিবা অলপ হলেও আপুনি জানিব পাৰিল তেন্তে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি নটিফিকেশন বেল অন কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম